নমস্কাৰ ইকুইলিব্ৰিয়ামত আপোনালোক সকলোকে মই আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত কেইটামান য়োগা আসন শ্বেয়াৰ কৰিম এই ভিডিঅ'টোৰ যোগেদি, যিকেইটা আপোনালোকে দৈনিক যদি অনুশীলন কৰে তেনেহ'লে যথেষ্টখিনি উপশম পাব থাইৰয়ডৰ প্ৰব্লেমৰ পৰা। এটা কথা মনত ৰাখিব, যিহেতু থাইৰয়ডটো এটা লাইফষ্টাইল ডিজিজ, গতিকে খোৱা বোৱাৰ লগতে আমি পৰ্যাপ্ত পৰিমাণে খোৱাৰ উচিত আৰু তাৰ উপৰিও আমি দৈনিক এক্সাৰচাইজ বা য়োগা কৰা উচিত। আৰু এই সকলোখিনি যদি আমি কৰোঁ তেতিয়া থাইৰয়ডৰ পৰা আমি সম্পূৰ্ণভাৱে উপশম পাব পাৰোঁ। য়োগা যিসকলে আজি নতুনকৈ কৰিব তেওঁলোকে যিকোনো এটা পজ বহুত দেৰিলৈকে ধৰি ৰাখিবলৈ বা পজটোত ৰৈ থাকিবলৈ চেষ্টা নকৰে, যাতে তেওঁলোকে যিমান দেৰি কমফৰ্টেবল ফিল কৰে সিমান দেৰি কৰিলেই হ'ব। আৰু এই অভ্যাস কৰি থাকিলে এই সময়টো আজি যদি তেওঁলোকে 20 ছেকেণ্ড ধৰি ৰাখিব পাৰিছে এটা পজ, লাহে লাহে সেইটো আপোনালোকে দেৰিলৈকে ধৰি ৰাখিব পাৰিব। মানে আজি যদি 20 ছেকেণ্ড, কালিলৈ আপুনি 1 মিনিটলৈকে কৰিব পাৰিব, কিন্তু অভ্যাস কৰি থাকিলেহে পাৰিব। গতিকে নিজক কেতিয়াও ফ'ৰ্চ নকৰিব আৰু আপোনালোকে যিমান দেৰিলৈকে কমফৰ্টেবল ফিল কৰে সিমান দেৰিলৈকে সেই পজটো ধৰি ৰাখিলেও হ'ব। আৰু এটা কথা মই ক'ব বিচাৰোঁ, যিসকলৰ নেক পেইন আছে, স্পণ্ডলাইটিছ আছে, বিপিৰ প্ৰব্লেম আছে, হাই বিপি হওক, ল' বিপি হওক আৰু চিভিয়াৰ বেক পেইন আছে, আপোনালোকৰ যদি যিকোনো প্ৰব্লেম আছে, য়োগা কৰাৰ আগতে ডক্টৰৰ লগত পৰামৰ্শ এবাৰ ল'বলৈ নাপাহৰিব। পৰামৰ্শ লোৱাৰ পিছতহে এই য়োগা পজিশ্যনখিনি কৰিব। যিসকলৰ বডিটো ষ্টিফ তেওঁলোকে প্ৰথমতে কাৰোবাৰ সহায় লৈ বা ৱালৰ সহায় লৈ এইখিনি এক্সাৰচাইজ কৰিব পাৰে। লাষ্টৰ ফালে মই দুটা প্ৰণায়াম দেখাইছোঁ, সেইকেইটা প্ৰণায়াম আপোনালোকে যিসকলে বিপিৰ কাৰণে বা ডায়েবেটিছৰ কাৰণে এক্সাৰচাইজখিনি কৰিব পৰা নাই বা য়োগাখিনি কৰিব পৰা নাই তেওঁলোকে সেইকেইটা প্ৰণায়াম কৰিব পাৰে। আহক তেনেহ'লে আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যোগাসন আৰম্ভ কৰাৰ আগতে 10 বা 15 মিনিটৰ কাৰণে মেডিটেশ্যন কৰিবলৈ নাপাহৰিব, নিজৰ মনটো আৰু শৰীৰটো ৰিলেক্স কৰিবৰ কাৰণে। মেডিটেশ্যন কৰোঁতে সদায় ধ্যান নিজৰ উশাহত দিব। ইয়াৰ পিছৰ পজটো হৈছে শাৱাসন। শাৱাসন কৰোঁতে নিজৰ গোটেই শৰীৰটো ৰিলেক্স কৰি ৰাখিব আৰু ধ্যান দিব নিজৰ উশাহত। ব্ৰিজ প'জ। ভৰিৰ সৰু গাঁঠি দুটা মানে এংকলটো আমাৰ হাত দুখনে ধৰাৰ চেষ্টা কৰিব আৰু কমৰটো লাহে লাহে ওপৰলৈ উঠাই দিব। আৰু চেষ্টা কৰিব থুতৰিটো যাতে ডিঙিৰ ওচৰলৈ চপাই আনে। এনে কৰিলে থাইৰয়ড গ্লেণ্ডটো ষ্টিমুলেট হয়। ৰিলেক্স পজিশ্যন শৰ্বাসনা। মৎস্যাসনা। কমৰটো উঠাই হাত দুখন কমৰৰ তলত থৈ ডিঙিটো যিমান পাৰে পিছফালে ষ্ট্ৰেচ কৰিব লাগে। ই আমাৰ ডিঙিৰ মাচুলৰ লগতে পেটৰ মাংসপেশীও সবল কৰে বা শক্তিশালী কৰি তোলে। ভৰিকেইটা কুচাই লৈ সুখাসনতো আপোনালোকে মৎস্যাসন কৰিব পাৰে। ষ্টেণ্ড প'জ স্বলম্ব সৰ্বাংগাসনা। লাহে লাহে ভৰি দুখন ওপৰলৈ উঠাই আনি শৰীৰৰ লগত 90 ডিগ্ৰী কৰি ল'ব। তাৰপিছত হাতৰ সহায়ত নিজৰ কমৰটোও ওপৰলৈ উঠাই দিয়াৰ চেষ্টা কৰিব। হালাসনা। ভৰিকেইটা লাহে লাহে ষ্ট্ৰেচ কৰি মূৰৰ আগৰ ফালে লৈ গৈ মাটি চুবলৈ চেষ্টা কৰিব লাগে। ৰিলেক্স প'জ শাৱাসনা। ধ্যান দিব লাগে নিজৰ উশাহত। বাওঁফালে টাৰ্ণ কৰি উঠাৰ চেষ্টা কৰিব আৰু ৰিলেক্স পজিশ্যনত আকৌ আহি যাব। পদ্মাসনা বা অৰ্ধ পদ্মাসনাত আপোনালোকে বহিব পাৰে। অৰ্ধ উষ্টাসনা। বাওঁ হাতেৰে বাওঁ গেৰুৱা ধৰি সোঁ হাতখন পিছফাললৈ ষ্ট্ৰেচ কৰি দিব আৰু ডিঙিটোও ষ্ট্ৰেচ কৰি দিব। সেই একেদৰে সোঁ হাতেৰে সোঁ গেৰুৱা ধৰি বাওঁ হাতখন পিছফাললৈ ষ্ট্ৰেচ কৰি দিব আৰু ডিঙিটোও ষ্ট্ৰেচ কৰি দিব। যিমান দেৰিলৈকে আপোনালোকে কমফৰ্টেবল ফিল কৰে সিমান দেৰিলৈকে এই প'জটো আপোনালোকে কৰি ধৰি ৰাখিব পাৰে। উষ্টাসনা। বাওঁ হাতেৰে বাওঁ গেৰুৱা ধৰিব, সোঁ হাতেৰে সোঁ গেৰুৱা ধৰিব আৰু ডিঙিটো পিছফালে যিমান পাৰে ষ্ট্ৰেচ কৰিব। ৰিলেক্স পজিশ্যন, উশাহত ধ্যান দিব। উজ্জয়িনী প্ৰণায়াম। যিসকলে বিপি প্ৰব্লেম, স্পণ্ডলাইটিছ প্ৰব্লেম, বেক প্ৰব্লেম থকাৰ বাবে আগৰ এক্সাৰচাইজ বা য়োগা প'জকেইটা কৰিব পাৰে তেওঁলোকে এই প্ৰণায়ামটো কৰিব পাৰে। উশাহ লওঁতে ডিঙিৰ মাচলবোৰ টাইট কৰি শুওঁতে যেনেকৈ আমি আৱাজ কৰোঁ সেনেকুৱা এটা আৱাজ উলিয়াবলৈ চেষ্টা কৰিব লাগে।
অলপ দেৰি উশাহটো হোল্ড কৰি ৰাখি এটা নাকৰ বিন্ধাৰে উশাহটো এৰি দিব লাগে। সিংহাসন। আঁঠুকেইটা ফল্ড কৰি হাতখন বডিৰ আগত দি আঙুলিকেইটা নিজৰ শৰীৰৰ ফালে দি আপোনালোকে এই প'জটোত বহি ল'ব আৰু সিংহৰ নিচিনা আৱাজ উলিয়াবলৈ চাব। প্ৰথমতে লাহে লাহে উশাহটো শৰীৰৰ ভিতৰলৈ টানিব, তাৰপিছত উশাহটো এৰি দিওঁতে জিভাখন যিমান পাৰে ষ্ট্ৰেচ কৰি সিংহৰ নিচিনা আৱাজ উলিয়াব। আৰু এই প'জটো কৰাৰ সময়ত কিবা এটা আগত পইণ্ট এটাত ধ্যান দি চাই থাকিব। অৱশেষত 15ৰ পৰা 20 মিনিটলৈকে মেডিটেশ্যন কৰি নিজৰ শৰীৰটো আৰু মনটো ৰিলেক্স কৰিব। আপোনাৰ সম্পূৰ্ণ ধ্যান উশাহ নিশাহত দিব। অৱশেষত মোৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।